আমাৰ যোগাযোগটো চলি আছিল তেতিয়াৰ পৰাই আৰু এই মৰ্মে আজিৰ দিনত যোৱাকালি তেওঁলোকে নামি আহিলে যোৱাকালি নামি আহিছে আমাৰ সম্পূৰ্ণ হেৰিটো আছে মেছেজটো আছে আজি তেওঁলোকে ফৰ্মেলি সিজফায়াৰ বুলিতে নহয় আত্মসমৰ্পণ কৰিব সাৰেণ্ডাৰ কৰিব তেওঁলোকেতো এনেকৈ বেলেগ সংগঠন যদিও মানুহে বহুত ধৰণৰ নাম দিছিলে কিন্তু তেওঁলোকৰ ফালৰ পৰা আমি ৰিটেইনলি বা ফৰ্মেলি এনেকৈ কি সংগঠনত তেওঁলোকে যোগ হৈছিলে গঠন কৰিছিলে সেইটো আমি জনা নাছিলোঁ বিশেষ এটা তেওঁলোকৰ ভিতৰত কি ভাবি থাকিছিল সেইটো জনা নাছিলোঁ কিন্তু আমি সকলোৱে সুখী আজি বিটিআৰবাসী হিচাপে বা অসমবাসী হিচাপে আমি মানে হিংসা নিৰ্মূল কৰিব পাৰিছোঁ আৰু আজিৰ দিনত যি উদ্দেশ্যেৰে আমি বিটিআৰটো গঠন কৰিছোঁ সেই উদ্দেশ্যত আমি সাকসেসফুল হ'বলৈ পাৰিম বুলি আশা এটা আছে দাদা অলপমান চাইড দিবচোন অসম চৰকাৰৰ বিষয়ববীয়া আহিছে অসম চৰকাৰৰ বিষয়ববীয়া মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাত আৰু নিৰ্দেশনাত অসম চৰকাৰৰ স্পেচিয়েল ডিজিপি ল এণ্ড অৰ্ডাৰ জিপি সিং ডাঙৰীয়া আহি পাইছে লালপানী থানাত তো তাতে আমাৰ বেছিক ৰাউণ্ড অফ ডিছকাশ্যন এটা হ'ব তাৰপিছত অতি শীঘ্ৰে আপোনালোকে দেখিবলৈ সক্ষম হ'ব যে NLFBৰ সম্পূৰ্ণবোৰ কেডাৰ ৰাজ্য চৰকাৰৰ আৰু শান্তিৰ প্ৰতি এই আহ্বানক সন্মতি জনাই মূলুটিলৈকে বা অভাৰগ্ৰাউণ্ডত আহিব সম্মানীয় NLFBৰ সভাপতি IB বিথিমুৰা আৰু ভাইচ চেয়াৰমেন সম্মানীয় বকো বসুমতাৰীৰ নেতৃত্বত 23জনীয়া দলটো আজি আমাৰ মাজলৈকে ঘূৰি আহিছে তেখেতলোকক মই অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি তেখেতলোকে সন্মান জনাই ইয়ালৈকে ঘূৰি আহিছে অসম চৰকাৰ এম বাধা আৰ্মি আপুনি NLFB ধন্যবাদ বকো আৰু এজন আছে তেখেতক দি দিয়ক থ্যাংক ইউ বিৰণ ইছলাৰী এলায়েন্স আই বুছমাৰ BTC পদক বি দান্দা ঘৰলৈ উভতি আহিছে আৰু কিছুমান কথাৰ কাৰণে হয়তো তেখেতসকলে জংঘললৈ পুনৰ উভতি গৈছিলে আৰু আজি তেখেতসকলে মূল তিনিজন নেতা বস বিদায় আৰু বিৰখাং এই তিনিজন
ওলাই আহিছে তেখেতসকলৰ লগত 20 জনকৈ কেডাৰ আহিছে আৰু কেইজনমান কেডাৰ আছে বুলি কৈছে তেখেতসকলে যোগাযোগ কৰিছে সেইসকলো অতি শীঘ্ৰে আহিব তো আমি সবে আজি আদৰণি জনাবলৈ আহিছোঁ আমি 100% শান্তি বিচাৰিছোঁ আৰু সেই শান্তিৰ প্ৰক্ৰিয়াত যাতে কোনো ব্যাঘাত নহয় সেই কাৰণে আজি আমি সকলো মিলি তেখেতসকলক আদৰণি জনাবলৈ আহিছোঁ আমি বড়োলেণ্ডখন 100% শান্তি বিচাৰোঁ অসমতো আমি 100% শান্তি বিচাৰোঁ কাৰণ যোৱা 30-40টা বছৰ আমাৰ ইয়াত বিভিন্ন সংগ্ৰামৰ নামত বিভিন্ন ভাইলেন্সৰ নামত আমাৰ অঞ্চলত বহুতখিনি পৰিৱেশ বিনষ্ট হৈছিলে আৰু এইখিনি সময়ত শিক্ষা দীক্ষা অৰ্থনীতি সকলো আমাৰ পিছ পৰি গৈছিলে আৰু সেই কাৰণে যোৱা বিটিআৰ চুক্তি হোৱাৰ পিছত আমি সবে আশা কৰি আছোঁ এই অঞ্চলত এটা ষ্টেবিলিটি আহিব আৰু যি ইমান বছৰে আমি যিবিলাক আমাৰ সপোন আছিলে সেইবিলাকক বাস্তৱত ৰূপায়ণ কৰিম বুলি আশা কৰিছোঁ গতিকে তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ আছিলে আৰু তেখেতে আমাক সকলো কথা কৈছিলে যে সেইটো যেনেকৈ নহওক শান্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগে আজি তেখেতসকলে আহি গ'ল ইয়াৰ পিছত বাকীখিনি যিটো প্ৰক্ৰিয়া এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িব আমি শান্তি বিচাৰিছোঁ উন্নয়ন বিচাৰিছোঁ আৰু আমাৰ অঞ্চলৰ পৰা কোনো এজন যুৱকে যাতে কোনো কাৰণত জীৱন দিব লগা নহয় তেনেকুৱা এটা পৰিৱেশত আমি থাকিব পাৰোঁ এই প্ৰক্ৰিয়াৰ এই কথাটোৱে আমি বিচাৰিছোঁ বিটিআৰ মুখ্য হিচাপে আপুনি কাৰ্যবাহী হিচাপে সফল ল'লে তাৰপিছতে আপুনি বাৰম্বাৰ কৈছিলে চিৰ শান্তি যাতে এই অঞ্চলটোলৈ ঘূৰি আহে এইটো আপোনাৰ কূটনীতিকভাৱে বৃহৎ সাফল্য আপুনি এনেধৰণে আলফাপো আলোচনাৰ মাজলৈ আহ্বান জনাব নেকি আজি নিশ্চয় আমি বিচাৰিম মানে আজি NDP 4টা গোট চুক্তি সম্পন্ন কৰাৰ পিছত এটা সৰু গোট স্প্লিট হৈ পেলাই স্প্লিট ঠিক নহয় কেইজনমানে ওলাই গৈছিলে তেখেতসকলো আকৌ ৰিটাৰ্ণ আহিল আমি সবেই বিচাৰিছোঁ বৰ্তমান যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৃথিৱীখন যেনেকৈ আগবাঢ়ি গৈছে ইয়াত কেইজনমান ল'ৰা 100-200 ল'ৰা জংঘলত থাকি সমাজখন আগুৱাই লৈ যাব নোৱাৰে আৰু সেই যিটো অস্ত্ৰৰ যুদ্ধ ইয়াত ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰ অসমৰ নিচিনা এখন ৰাজ্যৰ যিমানখিনি ষ্ট্ৰং পুলিচ ফ'ৰ্চ আছে বা আৰ্ম ফ'ৰ্চেছ আছে ইয়াৰ লগত কোনোদিনে ফাইট কৰি কোনো এটা যুদ্ধত জিকিব পৰা নাযাব সেইটো বহুত প্ৰেক্টিকেল নহয় তো সেইকাৰণে আজিৰ সময়ত মই সবকে আহ্বান কৰোঁ আৰু বিশেষকৈ আলফাৰ কথা যিটো আপোনালোকে সুধিছে মই পৰেশ বৰা ডাঙৰীয়াক আগতো কৈছোঁ এতিয়াও কম তেখেতসকলে মূল খুঁটিলৈ ঘূৰি আহিব লাগে কাৰণ অসমৰ এই দীৰ্ঘদিনীয়া সংগ্ৰাম আমি সংগ্ৰামবোৰ সদায় ৰেছপেক্ট কৰোঁ কিন্তু কথা হৈছে কি এই সংগ্ৰামবিলাকৰ যদি বেলেঞ্চ শ্বীট এটা ওলাই চোৱা যায় তাত কিমানখিনি মৰিল কিমানখিনি বাচিল আৰু এই সংগ্ৰামবিলাকৰ দ্বাৰা আমাৰ কিমান লাভ হ'ল লছ হ'ল তেতিয়া প্ৰায় জিৰ'ৰ ফালে দেখা পোৱা যায় তো সেইকাৰণে আজিৰ বিশ্বায়নৰ যুগত সকলো সমাজত থাকি সুস্থিৰ এটা সমাজ গঢ়ি শিক্ষা দীক্ষা অৰ্থনীতি সংস্কৃতি সকলো দিশত উন্নয়ন হৈ যোৱাৰ কাৰণে কাম কৰাটোহে সবচে সমীচীন বুলি মই ভাবোঁ সেইকাৰণে মই আন্তৰিকতাৰে আহ্বান জনাওঁ পৰেশ বৰুৱা ডাঙৰীয়া আগবাঢ়ি আহিব লাগে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিবাচকভাৱে সকলো কথা কৈ আছে আৰু তেখেতে নিজে খুব সিৰিয়াছ আৰু কমিটেড এই ক্ষেত্ৰত আৰু ভাৰত চৰকাৰৰ যিটো গৃহমন্ত্ৰী আছে অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতসকলো এই ক্ষেত্ৰত বহুত পজিটিভ হয় তো এনেকুৱা সময়ত এটা ভাল এটা পৰিৱেশ আছে যদি তেখেতসকলে আগবাঢ়ি আহে এইটো ভাল কথা হ'ব অসমৰ স্বাৰ্থতে এইটো এটা ভাল কাম হ'ব বুলি মই আশা কৰোঁ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই NLFB জন্ম হ'ব বুলি BTC নিৰ্বাচনৰ আগত বা এই অসম বিধানসভা নিৰ্বাচনৰ আগত শুনা পোৱা গৈছে বিভিন্ন ৰাজনৈতিক মুখৰ পৰা তেনেকুৱা কিবা গোন্ধ পাইছে নেকি সেইটোতো সেই সময়ৰ কথা আছিলে আজি যিহেতু ঘূৰি আহিছে সমস্যা সমাধান হ'ল গতিকে আৰু আমি শান্তি নুফুৰাটোৱে ভাল যি হৈছে ভালে হৈছে যে আজি এটা শান্তিৰ পৰিৱেশ পাবলৈ গৈ আছোঁ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল ল'ৰাজন যিয়ে নহওক কিয় এইটো বড়ো অসমীয়া আদিবাসী বুলি কথা নাই এজন প্ৰত্যেকজন মানৱ যিটো জীৱন সেইটো খুব মূল্যৱান হয় সমাজৰ কাৰণে গতিকে তেখেতসকলে যে ভালে ভালে ঘৰত উভতি আহিল এইটোৱে আমাৰ ডাঙৰ কথা গতিকে আমি আৰু বেছি খান্দিবলৈ নাযাওঁ ইয়াত কোন আছে কোন নাই যদি কোনোবা আছেও এই কামটো কৰিবলৈ নাপায় মানুহৰ জীৱনৰ লগত খেলিব নালাগে আৰু অস্ত্ৰ এখন ৰাষ্ট্ৰত পুলিচ আৰু আৰ্মিৰ হাততে থাকিব বেলেগৰ হাতত ইলিগেল অস্ত্ৰ যাতে এখনো ইলিগেল অস্ত্ৰ নাথাকে সেইটোকে আমি আহ্বান কৰোঁ তেখেতসকলক গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু গুৱাহাটীত তেখেতসকলে থাকিব আৰু বাকীখিনি তেখেতসকলৰ সদস্যসকলৰ লগত যোগাযোগ কৰি কম সময়ৰ ভিতৰত
বাকী সদস্যসকলক আনাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইয়াৰ ওপৰত আলোচনা চলি আছে। আমি আহ্বান কৰি আছোঁ যে আমাৰ হয়তো 1-2 দিনত বহুতখিনি কেছ নিষ্পত্তি হ'ব। আমাৰ তাত যিটো তথ্য আহিছে অসম চৰকাৰৰ তৰফৰ পৰা, আৰু বাকী যিখিনি হাইনিয়াছ ক্ৰাইম ডাঙৰ ডাঙৰ কেছ ইয়াৰ ওপৰতো বিবেচনা কৰি আছে অসম চৰকাৰে। গতিকে এটা ভাল এটা মীমাংসা আহিব, সমাধান আহিব, সেইটো আমি আশা কৰিছোঁ। এইটো NIA হওক বা CBI হওক, যিহেতু এটা শান্তি চবে বিচাৰোঁ আৰু শান্তিটো কোনোবাই আঁকোৱালি লৈছে বা ৰেচপেক্ট কৰিছে, তেনেকুৱা ব্যক্তিবিলাকৰ ক্ষেত্ৰত এইটো অলপ হ'লেও ৰিলেক্সেশ্যন থাকিব, সেইটো আমি আশা কৰিছোঁ। ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত কেতিয়া আহিব? বড়ো ৰাইজে কিন্তু মানে খুব কম সময়ৰ ভিতৰত তেখেতে হয়তো জেলৰ পৰা ওলাই আহিব। আমাৰ তাত তেনেকৈ আমি আলোচনা বিলোচনাত আমি খবৰ পাই আছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছে যে তেখেতে বাহিৰলৈ আহক, সেইটো তেখেতেও বিচাৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ যে তেখেতে কম দিনৰ ভিতৰতে হয়তো ওলাই আহিব। लाल पानी